নমস্কাৰ বন্ধুসকল, সীমান্ত পল্ট্ৰি ফাৰ্মিং ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম যে আপোনালোকে লোকেল হাঁহ কুকুৰাবিলাকৰ ক্ষেত্ৰত কি ভিটামিন ইউজ কৰিব আৰু ভিটামিনবিলাকৰ নাম কি হয়, দাম কিমান আৰু তাৰ গুণাগুণবিলাকৰ বিষয়ে মই আজি আপোনালোকৰ ভিডিঅ'টোত দেখুৱাব লৈছোঁ। আপোনালোকে ভিডিঅ'টো অকণমানো স্কিপ নকৰিব, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। যদি আপোনালোকে ভিডিঅ'টো মাজতে স্কিপ কৰি চায় তেনেহ'লে আপোনালোকে গম নাপাব যে ভিটামিনবিলাকৰ নাম আৰু তাৰ গুণাগুণবিলাকৰ বিষয়ে। তো আহক বন্ধুসকল, এতিয়া মই পোনপ্ৰথমে চিনাকি কৰি দিওঁ আপোনালোকক প্ৰথম ভিটামিনটোৰ বিষয়ে। মোৰ লগত আছে এইটো ভিমাৰেল আৰু ইয়াক কোৱা হয় মাল্টি ভিটামিন। ইয়াৰ প্ৰাইচটো হৈছে 53 ৰুপিজ আৰু ই আহে 30 ml। এতিয়া আপোনালোকক ছেকেণ্ডটো দেখুৱাই আছোঁ। এইটো হৈছে আপোনালোকৰ ফেৰলিপ, এটা পেলু ঔষধ। ইয়াৰ প্ৰাইচটো হৈছে 93 ৰুপিজ আৰু ই আহে 200 ml। আৰু এতিয়া আহোঁ আমি 3 নম্বৰটোলৈ, আৰু এইটো হৈছে মেয়'লিপ। এইটো হৈছে লিভাৰ টনিক। ইয়াৰ প্ৰাইচটো হৈছে 97 ৰুপিজ আৰু ই আহে আপোনাৰ 240 ml। আৰু ইয়াৰ প্ৰাইচটো ইয়াতে লিখা আছিলে, ষ্টিকাৰটো নাইকিয়া হৈ গ'ল, ফাল খাই গ'ল, সেইকাৰণে আপোনালোকে চাবলৈ পোৱা নাই। ইয়াৰ প্ৰাইচটো হৈছে 97 ৰুপিজ। আৰু এতিয়া আমি 4 নম্বৰটোলৈ আহোঁ। এইটোৰ নাম হৈছে অষ্ট'ভেট। ই হৈছে এটা কেলচিয়াম। ইয়াৰ প্ৰাইচটো হৈছে 88 ৰুপিজ। ই আহে 500 ml। এতিয়া আৰু আমি নেক্সটলৈ আহোঁ। এইটো হৈছে এমবিপ্লেক্স। এইটো এটা কেলচিয়াম হয়। ই আহে 500 ml আৰু ইয়াৰ প্ৰাইচটো হৈছে 160। এতিয়া আমি নেক্সটলৈ আহোঁ। এইটো হৈছে এস্কাল XS। ই আহে 1 লিটাৰ আৰু ইয়াৰ প্ৰাইচটো হৈছে 146 ৰুপিজ। আৰু এতিয়া আমি নেক্সটলৈ আহোঁ। এইটো হৈছে গ্ৰ' বেষ্ট। ইয়াৰ প্ৰাইচটো হৈছে আপোনাৰ 350 ৰুপিজ আৰু ই আহে 1 লিটাৰ। আপোনালোকে গ্ৰ' বেষ্টটো খুৱাব পাৰে মুৰ্গীবিলাকক বা হাঁহবিলাকক, বা ভিমাইলটো খুৱাব পাৰে। যদি আপোনালোকে ভিমাইলটো নোখুৱায় তেনেহ'লে গ্ৰ' বেষ্টটো খুৱাব পাৰে। যদি গ্ৰ' বেষ্টটো নোখুৱায় আপোনালোকে ভিমাইলটো খুৱাব পাৰে। ভিমাইলত যিখিনি আপোনাৰ ভিটামিন আছে গ্ৰ' বেষ্টতো একেই আছে। আপোনালোকে ভিমাইলো আনি খুৱাব পাৰে বা গ্ৰ' বেষ্টটো আনি খুৱাব পাৰে। খালি ভিমাইলটো আপোনাৰ দামটো বেছি হয় আৰু গ্ৰ' বেষ্টটোৰ দামটো কম হয়। ইয়াতে আপোনালোকে দেখিছে 30 ml 53 ৰুপিজ লৈছে আৰু এইটো আপোনাৰ 1 লিটাৰ চাইজটোত 350 ৰুপিজ হৈছে। বন্ধুসকল, আৰু যেতিয়া আপোনালোকে মেডিচিনবিলাক আনিব সদায় আপোনালোকে এক্সপায়াৰ ডেটটো চাই আনিব। এক্সপায়াৰ ডেটটো পাৰ হোৱাবিলাক আপোনালোকে নানিব। বন্ধুসকল, এতিয়া মই পোনপ্ৰথমে আপোনালোকক কৈ দিওঁ ভিমাৰেলটো গুণাগুণ। এইটো হৈছে পোনপ্ৰথমে এটা ভিমাৰেল আৰু ই এটা হৈছে মাল্টি ভিটামিন। লোকেল কুকুৰা হাঁহবিলাকক যিহেতু ভিটামিনৰ বহুত প্ৰয়োজন হয়, তেতিয়া কুকুৰা হাঁহবিলাকক সঠিক গ্ৰোথ বঢ়াৰ লগতে সিহঁতে ষ্ট্ৰং হৈ থাকে। সেইবাবে আমি ভিমাৰেলটো ইউজ কৰোঁ। আপোনালোকে যদি সৰু পোৱালিৰ বাবে ভিমাৰেলটো ইউজ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে 5 ml কৈ দিব লাগিব, আৰু যদি ডাঙৰ পোৱালিৰ বাবে দিব বিচাৰে তেনেহ'লে 7 ml কৈ দিব লাগিব। আৰু আপুনি যদি সপ্তাহৰ গোটেই 7 দিন ইউজ কৰিব পাৰে তেতিয়াহ'লে খুবেই ভাল। খালি আপোনালোকৰ খৰচটো অলপ বেছি হয়। যদি আপোনালোকে সপ্তাহটো 7 দিন ইউজ কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে 2 বা 3 দিন এই ভিটামিনটো ইউজ কৰিব, তেতিয়াহে আপোনালোকৰ মুৰ্গীখিনি সঠিক ফলাফল আপোনালোকে পাব। এতিয়া মই ইয়াৰ গুণাগুণখিনিৰ বিষয়ে কৈ দিলোঁ। এতিয়া মই আহোঁ নেক্সট এই পেলু ঔষধটোৰ কথা গুণাগুণখিনি ক'বলৈ। এইটো হৈছে ফেৰলিপ আৰু ইয়াক আমি জানো পেলু ঔষধ। যেতিয়া আমাৰ হাঁহ কুকুৰাবিলাকে দানা খাবলৈ ইচ্ছা নকৰে, তেহেঁতৰ পেটত কিছুমান পেলু হৈ থাকে আৰু পেলুবিলাকে তাহাঁতক বহুত আমনি কৰি থাকে। তাৰ ফলত হাঁহ কুকুৰাবিলাকে দানা দিলেও তাহাঁতি ভালকৈ নাখায়, খুচৰি পেলাই দিয়ে। আৰু হাঁহ কুকুৰাবিলাকক আপোনালোকে দেখিবলৈ পাব যে যেতিয়া আপোনালোকৰ হাঁহ কুকুৰাবিলাকৰ পেলু হয় তেতিয়া তাহাঁতি অলপ শুকাই যাবলৈ ধৰে, খাবলৈ ববলৈ ইচ্ছা নকৰে। তেতিয়া আপোনালোকে এই ফেৰলিপটো আনি আপোনালোকে খুৱাই দিব। আপোনালোকে সপ্তাহটোত 2-3 দিনমান খুৱাই থাকিব। খুৱাই থাকিলে যিবিলাক পেলু আছে সেই পেলুবিলাক সোনকালে ধ্বংস হৈ যাব। এতিয়া মই আপোনালোকক কৈ দিলোঁ পেলু ঔষধটোৰ বিষয়ে গুণাগুণ। এতিয়া মই আপোনালোকক ক'ম লিভাৰৰ গুণাগুণখিনি। লিভাৰটো টনিক হয় আপোনালোকে দেখিবলৈ পাইছে ইয়াত। যেনেকৈ আমি মানুহবিলাকে লিভাৰ টনিক খাওঁ আমাৰ শৰীৰটো ভাল থাকিবৰ কাৰণে, লিভাৰটো ভালকৈ থাকিবৰ কাৰণে, ঠিক তেনেকৈ হাঁহ কুকুৰাবিলাককো শৰীৰটো ভাল ৰাখিবৰ কাৰণে তাহাঁতক লিভাৰ টনিকটো বহুতেই দৰকাৰী। ইয়াত আপোনালোকে গৰু ছাগলীৰ পৰা আদি কৰি যিমানবিলাক জীৱ জন্তু আছে আপোনালোকে সকলোকো খুৱাব পাৰিব। পেলু ঔষধটো খুৱাব পাৰিব, সকলোকে ভিমাইলো খুৱাব পাৰিব, আৰু আপোনালোকে লিভাৰ টনিকটো খুৱাব পাৰিব। এতিয়া মই আপোনালোকক কৈ দিলোঁ লিভাৰ টনিকটোৰ গুণাগুণ বিষয়ে। এতিয়া মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ অষ্ট'ভেটটোৰ বিষয়ে। আৰু এই অষ্ট'ভেটটো হৈছে এটা কেলচিয়াম। আমাৰ হাঁহ কুকুৰাবিলাকৰ যেতিয়া কেলচিয়াম প্ৰয়োজন হয় তেতিয়া কুকুৰা হাঁহবিলাকে ইটো সিটোক দেখিব নোৱাৰে, খুটা খুটি লাগে বা পাখি কিছুমান
খুটি ছিঙি এৰুৱাই দিয়ে। কেতিয়াবা কাজিয়াৰ ফলত দুই এটা কুকুৰা বা হাঁহ আমাৰ মৰা দেখা যায়। আৰু সেইকাৰণে আমি ইউজ কৰোঁ অষ্ট্ৰভেট নামৰ কেলচিয়ামটো। এই ভিটামিনটোৰ লগত আপুনি ভিমাইলটো ইউজ কৰি খুৱাব পাৰিব। এইটো যদি কেলচিয়ামটো আপোনালোকে 100 সৰু পোৱালিৰ বাবে খুৱায় তেনেহ'লে আপোনালোকে 10 ml কৈ দিব, আৰু ডাঙৰ পোৱালিৰ কাৰণে যদি খুৱায় 20 ml কৈ দিব পাৰিব। আৰু অষ্ট্ৰভেটটো আপোনালোকে নৰ্মেলি এভাগে দিব পাৰিব হাঁহ কুকুৰাবিলাকক। যদি আপোনালোকে ভিমাইলৰ লগত দিয়ে বেছি ফলাফল পাব। যদি আপোনালোকে ছিংগুলকৈ দিয়ে অষ্ট্ৰভেটটো তেনেহ'লে কম ফলাফল পাব। মানে ফলাফলটো পাব, খালি বেছি নাপায়, অলপ কম পাব। যদি ভিমাইলৰ লগত দিয়ে তাতকৈ অলপ বেছি পাব। আৰু ইয়াতে দিয়া আছে আপোনালোকে কেনেকৈ ইউজ কৰিব লাগিব। আপোনালোকে ইয়াত দেখিব পাইছে ভিমাইল 30 ml এটা ভিমাইল ইউজ কৰিব লাগিব অষ্ট্ৰভেটটোৰ লগত। আপোনালোকে ইয়াত গৰুক যদি খুৱাব পাৰে ভিমাইলটোৰ লগত অষ্ট্ৰভেটটো মিলাই তেনেহ'লে ইয়াত গৰু গাখীৰ সৰহকৈ দিয়াত বৃদ্ধি কৰে এই অষ্ট্ৰভেটটো। আপোনালোকে আনি এবাৰ খুৱাব আপোনালোকৰ হাঁহ কুকুৰাবিলাকক। মই খুৱাই আছোঁ বৰ্তমান, ভাল ৰিজাল্ট পাইছোঁ। আপোনালোকে আনি খুৱাব। এতিয়া মই আপোনালোকক কৈ দিলোঁ যে অষ্ট্ৰভেটৰ গুণাগুণখিনি। এতিয়া মই আপোনালোকক ক'ম এমবিপ্লেক্সৰ গুণাগুণখিনি। এইটো এমবিপ্লেক্স হৈছে এটা কেলচিয়াম, আৰু এই এমবিপ্লেক্সটো পূৰা কিডনী লিভাৰ যিবিলাক প্ৰব্লেম ভিতৰৰ যিবিলাক ফাংচন আছে এই ফাংচনবিলাক এই এমবিপ্লেক্সটো খোৱালে ভাল কৰি থয় কুকুৰা হাঁহবিলাকক। আৰু এইটো আপোনালোকে দেখিবলৈ পাইছে ইয়াতে ধুনীয়া এটা বেনিফিটখিনি দিয়া আছে। আপোনালোকে কি কি বেনিফিট পাব এবাৰ চাই লওক। ভিটামিন A, ভিটামিন 2, ভিটামিন 6, ভিটামিন 12 আছে। আৰু আপোনালোকে কেনেকৈ ইউজ কৰিব লাগিব সৰু ক্ষেত্ৰত, পোৱালি ক্ষেত্ৰত, ডাঙৰ পোৱালি ক্ষেত্ৰত ইয়াতে আপোনালোকে দিয়া আছে। আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'ব পাৰে। এইখিনি মই ইমানকৈ বুজাই নাথাকোঁ, আপোনালোকে গম পাইছে কি আছে। আৰু এইটো আপোনালোকে খুৱাব পাৰে আপোনালোকৰ হাঁহ কুকুৰাবিলাকৰ ক্ষেত্ৰত, বা যিবিলাক জীৱ জন্তু আছে সেইবিলাকো খুৱাব পাৰিব। যেতিয়া আমি কিছুমান দেখোঁ আমাৰ হাঁহ কুকুৰাবিলাক ভৰিবিলাক কিছুমান উইক হ'বলৈ ধৰে, ভালদৰে খোজকাঢ়িব নোৱাৰে, লেঙুৰা হৈ যায়। তাৰ কাৰণে আপোনালোকে এমবিপ্লেক্সটো আনি খুৱাই দিব। আপোনালোকৰ হাঁহ কুকুৰা যিবিলাক লেঙুৰা আছে সেইবিলাক ভাল হৈ যাব অতি সোনকালে। আৰু আপোনালোকে যদি এইটো খুৱাই থাকে লেঙুৰা চেঙুৰাবিলাক হোৱাটো আপোনাৰ সিমান দেখা নিদিয়ে যদি এইটো আপোনালোকে এমবিপ্লেক্সটো খুৱাই থাকে। এতিয়া মই আপোনালোকৰ এমবিপ্লেক্সৰ কথাখিনি কৈ দিলোঁ। এতিয়া আহিলে এক্সকাল XS। এতিয়া মই এইটোৰ বিষয়ে আপোনালোকক কৈ দিম। এই XSLটো হৈছে এটা কেলচিয়াম হয়, যেনেকৈ অষ্ট্ৰভেটটো এটা কেলচিয়াম, এমবিপ্লেক্স কেলচিয়াম, আৰু এক্সেলটো একেই কেলচিয়াম হয়। আপোনালোকে এইটো খুৱাব লাগিব কুকুৰা হাঁহবিলাকক, গৰু ছাগলীকো খুৱাব পাৰিব, যিমান জীৱ জন্তু আছে সকলোকে খুৱাব পাৰিব এই কেলচিয়ামটো। এই কেলচিয়ামটো আপোনালোকে খুৱাব যেতিয়া আপোনালোকৰ হাঁহ কুকুৰাবিলাক ডাঙৰো হৈ যাব, অলপ বিকিব হৈছে 5-6 দিনমান আছে আৰু বিকিবলৈ। আপোনালোকক যেতিয়া গ্ৰ'থটো বাঢ়িব সিহঁতৰ হাঁহ কুকুৰাবিলাকৰ, তেতিয়া আপোনালোকে এইটো কেলচিয়ামটো খুৱাই দিব। অলপ ডাঙৰ হ'লে হাঁহ কুকুৰাবিলাকৰ কেলচিয়ামটো অলপ বেছি প্ৰয়োজন হয়, সেইবাবে আপোনালোকে আনি খুৱাই দিব এক্সকাল X নামৰ এই কেলচিয়ামটো। এইটো খুৱাই দিয়াৰ লগে লগে আপোনালোকৰ যিবিলাক ইমিউনিটি ছিষ্টেম সেইবোৰ সোনকালে বঢ়াত হাঁহ কুকুৰাবিলাকক বেছি সহায় কৰে। এতিয়া মই আপোনালোকক কৈ দিলোঁ এই এক্সকাল X কেলচিয়ামটোৰ বিষয়ে গুণাগুণখিনি। এতিয়া মই আপোনালোকক এই গ্ৰ'বেছটোৰ গুণাগুণখিনি কৈ দিছোঁ অলপ। আপোনালোকৰ ইয়াত গুণাগুণখিনি বহুতেই ধুনীয়াকৈ দিয়া আছে, বেনিফিটখিনি ইয়াতে আপোনালোকে চাই ল'ব পাৰে। ইয়াতে আপোনালোকৰ বেনিফিটখিনি দিয়া আছে। ভিটামিন E আছে, ভিটামিন B12 আছে। আপোনালোকে ইয়াত কেনেকৈ ইউজ কৰিব লাগে সকলোখিনি ইয়াতে দিয়া আছে। বেনিফিটখিনি আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি ল'ব পাৰে, বা মই আকৌ এবাৰ দেখুৱাই দিছোঁ। ইয়াত বেনিফিটখিনি ধুনীয়াকৈ লিখি দিয়া আছে। আপোনালোকে এইটো মাল্টিভিটামিনটো ইউজ কৰিব পাৰে পানীৰ লগত বা দানাৰ লগত। ভিমাইলটো ইউজ কৰিব পাৰে পানীৰ লগত বা দানাৰ লগত। এই ভিটামিনটো দিলে আপোনালোকে গ্ৰ'থ হোৱাত সোনকালে সহায় কৰে হাঁহ কুকুৰাবিলাকক, আৰু বডিটো ষ্ট্ৰং কৰি ৰাখে। বেমাৰ আজাৰবিলাকক পটককৈ এটেক কৰিব নোৱাৰে এই মাল্টিভিটামিনবিলাক খুৱাই থাকিলে। এতিয়া আপোনালোকে গম পালে গ্ৰ'বেছটো গুণাগুণখিনি, এক্সকাল XL গুণাগুণখিনি, এমবিপ্লেক্স গুণাগুণখিনি, অষ্ট্ৰভেট কেলচিয়াম গুণাগুণখিনি, লিভাৰ গুণাগুণখিনি, ফেৰলিভৰ গুণাগুণখিনি, ভিমাইলৰ গুণাগুণখিনি। ভিটামিন আৰু কেলচিয়ামখিনিৰ লগতে আৰু এটা মেডিচিন ব্যৱহাৰ কৰা হয়। বৰ্তমান এতিয়া মোৰ লগত মেডিচিনটো নাই, আপোনালোকৰ ওপৰৰ স্ক্ৰীণত মই দেখুৱাই দিছোঁ। ইয়াৰ নামটো হৈছে লিক্সেন পাউডাৰ, আৰু ইয়াৰ দামটো হৈছে 79 ৰুপিজ, আৰু ই 20 ml আহে। এতিয়া মই আপোনালোকৰ লিক্সেন পাউডাৰ গুণাগুণখিনিৰ বিষয়ে অলপমান কৈ দিছোঁ। যদি আমি লিক্সেন পাউডাৰটো আমাৰ হাঁহ কুকুৰাবিলাকক খুৱাওঁ তেনেহ'লে আমাৰ যিবিলাক হাঁহ কুকুৰা বেমাৰ আজাৰবিলাক থাকে, সেই লিক্সেন পাউডাৰটো খুৱাই দিয়াৰ লগে লগে বেমাৰ আজাৰবিলাক ধ্বংস কৰি দিয়ে আমাৰ লিক্সেন পাউডাৰটোৱে, যাৰ ফলত আমাৰ হাঁহ কুকুৰাবিলাক বেছি দিন জীয়াই থকাত সহায় কৰে। লিক্সেন পাউডাৰ চেটলিস্কিন IP 7.5% WWA গঠিত। লিক্সেন পাউডাৰ প্ৰধান বিশেষত্ব হ'ল ই লেক্টোজ বুনিয়াদেৰে গঠিত, সেইবাবে অতিৰিক্ত শক্তি
দিয়ে আৰু পৰিৱেশজনিত চাপ কম কৰে। লিক্সেনে কম বয়সৰ পোৱালীৰ ক্ষেত্ৰত দেখা হোৱাইট ডায়েৰিয়া, কৰাইজা, একো নোখোৱা, শুই থকা আদিৰ পৰা ৰক্ষা কৰে। লিক্সেন পাউডাৰ প্ৰটিন বন্ধা ক্ষমতা 10-15% হয়। এই ধৰণে বেক্টেৰিয়া সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'বৰ বাবে ই সৰ্বাধিক 85-90% জৈৱিক উপস্থিতি প্ৰদান কৰে। সূক্ষ্মজীৱৰ দ্বাৰা সীমিত পেনিচেলিনেজৰ বিৰুদ্ধেতো লিক্সেনৰ সম্পূৰ্ণ দক্ষতা কাম কৰে। লিক্সেনে দ্ৰুতগতিত প্ৰভাৱ পেলায়। 1-2 ঘণ্টাৰ ভিতৰতে চিৰাম স্তৰ উচ্চ সীমালৈকে পায়গৈ। যদি আপুনি লিক্সেন পাউডাৰ সৰু পোৱালীক দিয়ে তেনেহ'লে আপোনালোকে 1-2 ml কৰি দিব লাগিব। যদি ডাঙৰ পোৱালীৰ ক্ষেত্ৰত দিয়ে তেনেহ'লে 3 ml কৰি দিব লাগিব আৰু যদি লেয়াৰ কণীৰ পৰা যিবিলাক থাকে ডাঙৰ সেইবিলাক আপুনি 5 ml কৰি দিব লাগিব। প্ৰত্যেককে আপোনালোকে 1 লিটাৰ পানীৰ লগত মিহলাই দিব লাগিব একেৰাহে 3 বা 4 দিনৰ বাবে। আপোনালোকে যদি এইটো ভাল ধৰণে কৰে তেনেহ'লে ইয়াৰ বেমাৰ যিবিলাক আজাৰ থাকে সেই বেমাৰ আজাৰবিলাকৰ পৰা আপুনি হাত সাৰি থাকিব পাৰিব। সোনকালে বেমাৰ আজাৰবিলাকে বা বেক্টেৰিয়াবিলাকে ভাইৰাছবিলাকে আপোনালোকৰ যিবিলাক হাঁহ কুকুৰা আছে সেইবিলাকক এটেক কৰিব নোৱাৰে বেমাৰবিলাকে। বন্ধুসকল, এতিয়া মই আপোনালোকক কৈ দিলোঁ ভিটামিনবিলাকৰ নাম, গুণাগুণ আৰু ইয়াৰ দামবিলাক আপোনালোকক কৈ দিলোঁ। আপোনালোকে এই ভিটামিন আৰু কেলছিয়ামবিলাক আনি আপোনালোকৰ পল্ট্ৰি ফাৰ্মখনত থকা হাঁহ কুকুৰাবিলাকক এবাৰ ইউজ কৰিব। মই এইখিনিৰ পৰা বহুত ভাল ফলাফল পাই আছোঁ। গতিকে মোৰ ফালৰ পৰা আপোনালোকৰ কথাখিনি শ্বেয়াৰ কৰিলোঁ। আপোনালোকে আনি সেইখিনি খুৱাব পাৰে আপোনালোকৰ পল্ট্ৰি ফাৰ্মৰ হাঁহ কুকুৰাবিলাকক। আপোনালোকে ইয়াৰ পৰা বহুত এটা ভাল ৰিজাল্ট পাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নপাহৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব যাতে মই দিয়া নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপুনি সকলোতকৈ আগতীয়াকৈ চাব পাৰে। আজিলৈ দিলোঁ এণ্ড টাটা, বাই বাই, জয় অসম।